মই ডিগবৈ কিয় গৈ আছোঁ মই আজি আপোনালোকক ক'ম বাৰু মানে আৰু মেইন কথা হ'ল কি মোৰ লগৰজন এতিয়াও ফোন উঠোৱা নাই আৰু অকণমান আগত গৈ কৈ আছোঁগৈ মেইন কাৰণ মানে তেলেই তেল একদম পৰি আছে। খুবটাং বন্ধুবান্ধৱসকল এটা নতুন টি চাৰ্ট কিনিলোঁ আৰু এই নতুন টি চাৰ্টটো আজি পিন্ধি কেনে যাম বুলি ভাবিছোঁ ডিগবৈলৈ ফুৰিবলৈ। আপোনালোকক দেখাম সকলোবিলাক। আজি বতৰটো মানে ফুল্লি কনফিউজ, বৰষুণ দিনে ৰ'দ দিও ধৰিব পৰা নাই। এফালে আকৌ ৰ'দো ওলাইছে, আকৌ এতিয়া বৰষুণৰ কাৰণে ছাতিও ল'বলগীয়া হৈছে। পটকৈ বহুত বেছি পানী হৈ গ'ল একেদিন বৰষুণতে। হে ভগৱান, গোটেই ৰাস্তাটোৱে পানী কেনেকৈ যাওঁ আৰু উঠিলোঁ এতিয়া বাছত। আৰু মই ডিগবৈ কিয় গৈ আছোঁ মই আজি আপোনালোকক ক'ম বাৰু মানে মই এজন বন্ধুক বহুত দিনৰ পৰা ধৰি ফোন মাৰি আছোঁ, ফোন উঠোৱা নাই আৰু কিয় উঠোৱা নাই মই সেইটো আপোনালোকক গৈ ক'ম ডিগবৈ টাউনত যেতিয়া পামগৈ। তিনিচুকীয়া টাউনৰ এই মানে STC বাছ ষ্টেণ্ডত ইমান বেছি ভিৰ হ'বলৈ ধৰিছে আজিকালি। মই একচুৱেলি এটা ডাঙৰ মূৰ্খ বুলি ক'ব লাগিব, কিয়নো কাৰণ মই ঘৰত চাই ল'ব লাগে যে পাৰ্চত পইচা আছেনে নাই। পইচা চক মাত্ৰ 20 টকা, মাত্ৰ 20 টকাত জানো কোনোবাই মোক আনিব বাছত। সেইটো কাৰণে বাছখন ৰখালোঁ সেইফালে। একাউণ্টত আছে মাত্ৰ 615 টকা, তাৰে 500 টকা উলিয়াই লৈছোঁ আৰু উপায়তো নাই। বাছখনে যদি মোক এৰি থৈ গ'লগৈ তেতিয়াহ'লে চেছে আৰু। তাত মানে মোক বেগটো থৈ আহিছোঁ, এতিয়া ক'ত আছে আৰু এইখন আছে দেখিলোঁ এতিয়া, এইখন বাছ পাই গ'লোঁ ভালকৈ। ঘৰৰ পৰা একো খাই নিদিলোঁ, গতিকে এতিয়া অলপ চানাকৈ খাই লওঁ আৰু। বাছৰ পৰা এতিয়া নামিলোঁ, নামি কিনে এতিয়া যাম টুকটুকিত ইয়াতে। আৰু মেইন কথা হ'ল কি মোৰ লগৰজন এতিয়াও ফোন উঠোৱা নাই আৰু অকণমান আগত গৈ কৈ আছোঁগৈ মেইন কাৰণটো। টুকটুকিৰ পৰা নামিলোঁ আৰু মেইন কথাটো এতিয়া কৈ দিছোঁ শুনক। একচুৱেলি হ'ল কি লগৰজনে বহুত দিনৰ আগতে মানে 20,000 এটা লৈছিলে চাকৰি নোপোৱা আগতে, আজি 1.5 বছৰমান হ'ল। আৰু 1.5 বছৰমান ধৰি মই তাক অশান্তি কৰা নাই ফোন কৰি কিন্তু সি নিজে দিম বুলি কৈছিলে। মই এতিয়া লগৰ যিহেতু লগৰ কাৰণে এতিয়া পইচাটো এৰি দিলোঁ, কিন্তু তথাপিও সি মানে এটা ৰেছপন্স দিব লাগে, কিন্তু ৰেছপন্স আজিলৈকে দিয়া নাই। সেই গতিকে মানে বহুত বেছি বেয়া লাগিছে আৰু এতিয়া চাওঁ ইয়াতে বিচাৰি যাব লাগিব। লগৰজনে ISL চাকৰি পালে বুলি শুনিছোঁ আৰু লগৰজনক মই এতিয়াও আপোনালোকক ফোন কৰি দেখাম, চাব পাৰে আপোনালোকৰ। তো মানে টেম্পৰেলি আউট অফ ছাৰ্ভিচ বুলি কৈ আছে এতিয়া। তো গতিকে খেলটো এনেকুৱা হৈ আছে আৰু এইখিনিয়ে কোৱাৰ্টাৰ, এইবিলাক ISL কোৱাৰ্টাৰ আছে। তো ISL কোৱাৰ্টাৰ ফালে এতিয়া বিচাৰি আহিছোঁ। পিছে মই লোকেশ্যনটো অকণমান গম পাওঁ বাৰু। মই এতিয়াও পইচাটো বিচাৰি অহা নাই, যিহেতু বন্ধু হয় আৰু বন্ধুত্ব সদায় বজাই ৰাখিব লাগে। সেই গতিকে মানে মই তাক চেহেৰাটো নেদেখাওঁ বাৰু, কাৰণ যিহেতু প্ৰিভেচি কথা আছে, সেইবিলাক মই নকৰোঁ, এনেকুৱা বেয়া কাম কৰিব নাপায়। কিন্তু তথাপিও আৰু তাক মই এইটো ক'ব আহিছোঁ যে ৰেছপন্সটো দিবা। আহি পালোহি এতিয়া লগৰজনৰ ঘৰ। মই লোকেশ্যনটো যিহেতু গম পাইছিলোঁ, আহি ডাইৰেক্ট কলিং বেল বজাইছোঁ। ই মোক দেখি চখ হৈ গৈছে। 1.5 বছৰ পাছত এতিয়া মানে 20,000 টকীয়া কেমেৰামেন মোক খাবলৈ খানা চানা দিছে। এফালে আজি মানে ইয়াক ইমানে কামোৰ দিম, ই মানে একদম কামোৰ দিবই লাগিব, কাৰণ 1.5 বছৰ ধৰি খবৰ খাতি নাইতো। কামোৰ দিমে আজি। 20,000 টকীয়া পনীৰ নিকাল লাউৰে, এইফালে 20,000 টকীয়া ৰুটি। আৰু মই এটা কথাই ক'ব লাগিছোঁ ইয়াক, যাতে ই মোক সদায় ৰেছপন্সটো দিয়ে। মোৰ লগত বুলি নহয়, বেলেগৰ লগত যাতে এনেকুৱা নকৰে, ৰেছপন্সটো দিয়ক এটলিষ্ট। একো নাই, পইচা পাতি ডাঙৰ কথা নহয় বাৰু। ইয়াকো বেছি আমনি নকৰোঁ, যিহেতু চাকৰি পালে, বহুত ফিউচাৰ যাতে ব্ৰাইট হওক, মই সেইটো কামনা কৰিছোঁ। যেই হয় এতিয়া ইয়াত এপেণ্ডিক্সিপ কৰিছিলে, তাৰপিছত চাকৰি পালে। এতিয়া অলপ মিউজিয়াম ফালে ফুৰিবলৈ যাওঁ, তো গতিকে আপোনালোকৰ তাতো অকণমান কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম বলক। এতিয়া মই গৈ আছোঁ মিউজিয়ামলৈ বুলি, আৰু আজি লগৰজনক বুম কামোৰ দিলোঁ, যিহেতু সি পইচা বহুত দিন দিয়া নাছিলে। আৰু এটা কথা কওঁ যে সি মোক ভাল পালে নে বেয়া পালে নাজানো, বাট মই অভিয়াছলি বেয়াই পাব, যিহেতু তাক মই বহুত বেছি আজি কামোৰ দিলোঁ। এতিয়া গৈ আছোঁ মিউজিয়ামৰ ৰাস্তাটোত। ৱাও, কি ধুনীয়া লাগিছে, মজা লাগিছে। আপোনালোকে হয়তো বহুতে ডিগবৈৰ কথা শুনি আছে আৰু ডিগবৈ ৰিফাইনেৰীৰ কথাও জানে, কিন্তু ডিগবৈ ৰিফাইনেৰীটো কেতিয়া কমিশ্যন কৰা হৈছিলে চাই লওক একবাৰ। এইটো হৈছে ডিগবৈ ৰিফাইনেৰী কমিশ্যন অন December 11, 1901, মানে ডিচেম্বৰ মাহৰ 1901 চনতে হৈছিলে। আৰু আপোনালোকে সকলোৱে গম পায় যে ডিগবৈতে প্ৰথম তেল ডিস্কভাৰ হৈছিলে। আৰু ডিগবৈ যিটো ৰিফাইনেৰী, সেই ৰিফাইনেৰীটো অকল ইণ্ডিয়াৰে প্ৰথম নহয়, এছিয়া মহাদেশৰ ভিতৰত প্ৰথম এটা তেল শোধনাগাৰ হয়। বঢ়িয়াকৈ আগৰ দিনত চব কেনেকৈ হাতীয়ে কাম কৰিছিলে লিখিছে চব। ৰূপকালী বুলি কয়, এন এলিফেণ্ট এমপ্লয়ী অফ দ্য আছাম অইল কোম্পানী শ্বিফটিং এ টেংক। কেনেকৈ টেংকবিলাক মানে একদম হাতীৰ যোগেদি মানে নিছিলে একদম চক আগতে। এতিয়াহে লাহে লাহে বস্তুবিলাক ডেভেলপ হ'ল, টেকন'লজি আহিলে বহুত ডাঙৰ একদম চক। কি বঢ়িয়া লাগিছে চব। আৰু এইটোৱে হৈছে ডিগবৈ মিউজিয়াম। এইটো চক দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ কথা। এয়াৰ ৰেড চেল্টাৰ কনষ্ট্ৰাক্টেড ইন 1942 ডিউৰিং World War II। World War II সময়ত এই চেল্টাৰটো কনষ্ট্ৰাক্ট কৰা হৈছিলে, বনোৱা হৈছিলে। সোমাই আহিলোঁ এতিয়া মিউজিয়ামৰ ভিতৰলৈ। আৰু ইণ্টাৰেষ্টিং কথা এটা কি যে আজিকালি টিকেট নালাগে বোলে মিউজিয়ামৰ, একদম ফ্ৰী অফ কষ্ট আপোনালোকে আহিব পাৰে, বিন্দাছ। যেতিয়াও ডিগবৈ মিউজিয়াম আহে এটাই কথাই মনত ৰাখিব, আপোনালোকে ভিতৰত কেতিয়াও ভিডিঅ'গ্ৰাফী নকৰিব, কাৰণ ভিতৰত ভিডিঅ'গ্ৰাফী কৰাটো বেন। আৰু বাহিৰত আপোনালোকে যিমান ভিডিঅ' কৰি থাকিব পাৰে। ইমানেই তেল, তেলেই তেল একদম পৰি আছে।
আৰু মানে সাংঘাতিক ক্ৰুডল যিটো গোন্ধ সেই গোন্ধটো আহি আছে প্ৰথম ড্ৰিলিং য'ত কৰিছিলে সেইটো আমি জানিব লাগিব যে ড্ৰিলিং ক'ত কৰিছিলে সেইটো হৈ গ'ল আপোনালোকৰ ডিগবৈ এইটোৱে হৈছে ৱেল নং 1 আৰু আপোনালোকে চাব পাৰে এইটো ডিস্কভাৰী ৱেল নং 1 ডিগবৈ কেতিয়া ষ্ট্ৰাক কৰা হৈছিলে চাওক অইল ফাৰ্ষ্ট ষ্ট্ৰাক ইন অক্টোবৰ 1889 ঠিক আছে আৰু এটা চাই লওক কমাৰ্চিয়েল প্ৰডাকশ্যন ষ্টাৰ্টেড ইন নৱেম্বৰ 1890 এইবিলাক বস্তু বহুত বেছি ইম্পৰ্টেণ্ট কিছুমান এক্সামৰ কাৰণে আপোনালোকে চাই থ'ব পাৰে আৰু ডেফ্থ কিমান আছিলে চাই লওক 202 মিটাৰ আৰু চেন বডি আছিলে নাহৰৰ ঠিক আছে এইবিলাক চাব কিউমুলেটিভ প্ৰডাকশ্যন কিমান প্ৰডাকশ্যন হৈছিলে সেইটো সময়ত 622 KLS এইটো KLS মই মিনিং নাজানো আপোনালোকে চাই ল'ব পাৰে নেটত মাৰি মেলি আৰু ৰেট অফ প্ৰডাকশ্যন কিমান আছিলে চাওক 909 লিটাৰ পাৰ ডে ফাইনেল এইটো আপোনালোকে দিছে এবাণ্ডনমেণ্ট 1932 But I'm so frustrated. Hello to my loneliness. বাপ ইমান ডাঙৰ কেৰাহী মানে সাংঘাতিক ডাঙৰ চব মা কচম মানে এটা কেৰাহী যদি লৈ যাওঁ মানে কেইবাখনো গাঁৱক ভাত খুৱাই দিব পাৰিম কেইবাখনো গাঁৱক মানে মাংস খুৱাই দিব পাৰিম মানে বৃহত্তৰ আমাৰ এই ডিগবৈ মিউজিয়ামটোত কেইবাজনো ককাইদেউ আছে গোটেইকেইজন ককাইদেউক এবাৰ চিনাকি কৰাই দিছোঁ আপোনালোকক এজন হৈ গ'ল পুলিন ককাইদেউ আৰু এখেতে আমাৰ ষ্টিম উইন্স চলাই আছে হৈ গ'ল ৰমেশ ককাইদেউ তেখেতে আমাৰ ষ্টিম হেমাৰ চলাই আছে মানে ফৰ্জিং মেচিন যিটো এইজন হৈ গ'ল আমাৰ গেঠুবৰ ককাইদেউ আৰু এজনে আমাৰ চলাই আছে ষ্টিম ইঞ্জিন তো এইফালে এজন ককাইদেউ লগ পালোঁ আৰু এই ককাইদেউজনে মানে এতিয়া ককচুট বুলি এটা কিবা এটা চলাই আছে মই নাজানো ইমান বিশেষ ভালদৰে আৰু এখেতৰ নাম হৈছে তনেন ককাইদেউ এখেত হৈ গ'ল আমাৰ পম্পয় ককাইদেউ এতিয়া ওলাই আহিলোঁ আৰু মিউজিয়ামৰ পৰা মিউজিয়ামলৈ আহোঁতে চক ৱালবিলাকত কি ধুনীয়া কবিতা লিখি ৰাখিছে বোধন মন্ত্ৰ কৰি উচ্চাৰণ নিৰ্জন বন কৰি লংঘন নৱপ্ৰভাতত নৱজাগৰণ ডিগবৈ শোধনাগাৰ ইয়াতো এটা কবিতা পালোঁ এই কবিতাটো মই অকণমান সোঁৱৰাই দিছোঁ আমাৰ শোধনাগাৰ বাৰে বাৰে সোঁৱৰাই দেশবাসী কেনেকৈ খোজে আগুৱাই ইতিহাসে উকিয়াই বিজ্ঞানে ৰিঙিয়াই পোহৰৰ গতি খেদে আমাৰ আকাংক্ষাই জয় ডিগবৈ শোধনাগাৰ এতিয়া দৌৰ মাৰি ঘৰ পাওঁগৈ ঘৰ পালোঁহি ডাইৰেক্ট তো আজিলৈ ভিডিঅ'টো মানে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট পুনৰ এটা ভিডিঅ'ত লগ পাম